আজি মই জমদুৱাৰ সমষ্টিত আহিছিলোঁ। বিশ্বকৰ্মা পূজাৰ মাজতো ইমান হাজাৰ হাজাৰ লোক সভাত উপস্থিত আছে। মোৰ বিশ্বাস যে জমদুৱাৰত আমাৰ দলৰ প্ৰাৰ্থী ৰাহুল নাৰ্জাৰী বিজয়ী হ'ব। সকলো ৰাইজৰ পৰা মই সহযোগিতা কামনা কৰিছোঁ। বিটিচিত যদি আপোনালোকে এবছলিউট মেজৰিটি পায় তেতিয়াহ'লে অকলে চৰকাৰ কৰিব না বিপিএ বা যদি আমি এবছলিউট মেজৰিটি পাওঁ তেতিয়াতো আমি অকলে চৰকাৰ কৰিব লাগিব, কিন্তু সহযোগিতা সকলোৰে লাগিব। কোনে কি মেজৰিটি পাব গোটেইটো ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে গম পোৱা যাব। গতিকে আজিয়ে সেই বিষয়ে বহুত আলোচনা কৰি কোনো সিদ্ধান্তত আহিব পৰা নাযাব। মই যদি কওঁ এবছলিউট মেজৰিটি আহিলে আমি কৰিম, পিছত দুটা কম আহিলে মোৰ লগত কোনো নাহা হ'ব যে তইতো কৈছিলি অকলে কৰিম বুলি। সেইকাৰণে এতিয়া একো কমেণ্ট নকৰা ভাল, ৰিজাল্টৰ পিছতে সিদ্ধান্ত লোৱা ভাল। হাগ্ৰামা মহিলাই কৈছে এটা এবছলিউট পাব আৰু 3 তাৰিখতে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানত আপোনাক ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ দিছে, আপুনি সঁহাৰিও জনাইছে বুলি কি ক'ব? যেতিয়া বিটিচিত কোনোবাই শপত ল'ব মইতো আহিবই লাগিব। মই অসমৰ নিমন্ত্ৰণ পত্ৰ দিয়াৰ কথা কৈছে। নিমন্ত্ৰণী পত্ৰ দিলেও আহিব লাগিব, নিদিলেও আহিব লাগিব। হাগ্ৰামা মহিলাৰ অভিজ্ঞ মানুহ, তেওঁ হয়তো কিবা দেখা পাইছে যে তেওঁ পাব বুলি, জিকিব বুলি। মোৰতো বিটিচিত ইমান অভিজ্ঞতা নাই, গতিকে তেওঁ যি কৈছে এইটো আপোনালোকে পাব্লিছ কৰিব লাগিব। মই ইয়াৰ ওপৰত কেনেকৈ কমেণ্ট দিব পাৰিম, হয় নহয়? ছাৰ, দেখা যায় ঘৰত সংকোচ নদীৰ এটা প্ৰব্লেম আছে। ছাৰ, কি প্ৰব্লেম আছে এইটো ক'লো নাই এটা মিটিঙত। দেখা গৈছে গৌৰৱ কংগ্ৰেছে ইতিমধ্যে 40টা সমষ্টিতে প্ৰাৰ্থী দিছে, কিন্তু গৌৰৱ গগৈ মোৰ মতেদিতো কংগ্ৰেছে 40টাত প্ৰাৰ্থী দিছে আৰু 40টা চিটতে জিকাৰ সম্ভাৱনা আছে। মোটামুটি 40টা নহ'লে 39টা মানত জিকি যাব লাগে। আৰু আজিও অলপ টকা পাইছে। মই অলপ আগতে বঙাইগাঁৱত কৈয়ে আহিছোঁ। গতিকে যিমান এনেকুৱা অফিচাৰ আছে সকলো সাৱধানে থাকিব লাগে, দুখীয়া ৰাইজৰ পৰা পইচা পাতি তুলিব নালাগে। স্যার, কালি হাগ্ৰামা মহিলাই এটা কথা কৈছে, বিটিচিত যদি কোনোবা নোটিছ জাননী আহে, উচ্ছেদৰ জাননী আহে, তেওঁ লাভ লেটাৰ বুলি চুমা খাব দিছে। সেইখন চুমা খাই পেলাই থৈ দিব লাগে, হয় নহয়? গতিকে হাগ্ৰামা মহিলাৰীয়ে যিটোৱে কৈছে সেইটোকে বৰ্তমান সঁচা বুলি মানি লওক, কাৰণ এতিয়ালৈকেতো 22 তাৰিখলৈকে চবেই চব কথা ক'ব পাৰে। আচল কথা যি হ'ব এইটো 22ৰ পিছত হ'ব, এতিয়াতো একো নহয়। এতিয়া উপায়তো নাই, মহিলাসকলে অৰুণোদয় বিচাৰে। এতিয়া কি বিচাৰি আছিলে? চব মহিলাইতো অৰুণোদয় বিচাৰে। বিচাৰা বস্তুটো দিয়াটো ব্লেকমেইলিং নেকি? নিবিচাৰা বস্তুটো জোৰ কৰি দিলেহে ব্লেকমেইলিং বুলি কয়। ব্লেকমেইলিঙৰ মিনিংটোতো বুজিব লাগিব, হয় নহয়? এতিয়া যদি বিজেপি সকলে চৰকাৰ গঠন কৰে তেনেহ'লে ঠিক কোন হ'ব? এজন সাংবাদিকৰ ভিতৰৰ পৰাই পাতি দিম, কাৰণ এইটো প্ৰশ্ন সাংবাদিকে বেছিকৈ কৰি থাকে। গতিকে এজন সাংবাদিকৰ ভিতৰৰ পৰাই পাতি দিম, হ'ব? শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ যিহেতু কেণ্ডিডেট নাই, কাক সমৰ্থন কৰিব? বিজেপিৰ সমৰ্থন মই সেই বিষয়ে কমেণ্ট নিদিওঁ। আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টে নিশ্চয় কিবা নিৰ্দেশ দিছে। আমি চেষ্টা কৰি আছোঁ মেক্সিমাম স্কুল কলেজ যাতে প্ৰাদেশিকৰণ হয়। নৱেম্বৰ মাহত বিল আহিব এছেম্বলিত, আৰু আমি যিখিনি কৰিব নোৱাৰোঁ সেইখিনি BTCয়েও কৰিব পাৰিব, কাৰণ BTCকতো আমি বছৰত 1000 কোটি টকা দি আছোঁ। গতিকে যিখিনি কাম ষ্টেটে কৰিব নোৱাৰে সেইখিনি কামটো BTCয়ে আৰামত কৰিব পাৰি। ঠিক আছে।